জুবিন গাৰ্গ অসমৰ কেৱল এজন গায়কে নাছিল, তেওঁ অসমৰ মানুহৰ অনুভৱ আছে। কিন্তু যেতিয়া সেই অনুভৱৰ মুনাফা কৰাৰ সুযোগ পোৱা যায়, তেতিয়া কিছু সংখ্যক চিনেমা হলৰ মালিকে সাধাৰণ মানুহৰ ইমোচনক এক ব্যৱসায় ৰূপ দিয়ে। নমস্কাৰ দোস্ত, জুবিন দাৰ শেষৰখন চিনেমা ৰৈ ৰৈ বিনালে অহা 31 অক্টোবৰত মুক্তি পাব। সকলোৱে বহু আশা লৈ ৰৈ আছে যে জুবিন দাক শেষৰ বাবে এখন ডাঙৰ স্ক্ৰীণত দেখা পাম বুলি। কিন্তু চিনেমা হলৰ লোকে কি কৰিলে, আগতে যোনটো টিকটৰ দাম 150ৰ পৰা 200 টকা আছিল, এতিয়া সেই টিকটটোৰ দাম 300ৰ পৰা 400 টকা পৰ্যন্ত কৰি দিছে। এই 300 বা 400 সংখ্যাটো কেৱল এটা সংখ্যা নহয়, এইটো হৈছে মিডিল ক্লাছ লোকক চিনেমা হলৰ লোকে দিয়া এটা প্ৰকাণ্ড ধক্কা। যিবোৰ পৰিয়ালে মাহেকত এটা ভাল পেকেজ ইনকাম কৰে, তেওঁলোকৰ বাবে হয়তো এই 300 বা 400 টকাটো মূল্য নাথাকিব পাৰে। কিন্তু যি পৰিয়ালে দিন হাজিৰা কৰে, তেওঁলোকৰ বাবে হয়তো এই 300-400 টকাটো সপ্তাহৰ এখন বজাৰ হ'ব পাৰে। কিন্তু চিনেমা হলৰ লোকে ভাবিলে কি, জুবিনদাৰ এই ৰৈ ৰৈ বিনালে চিনেমাখনৰ বাবে অসমৰ লোকে বহুত উত্তেজিত হৈ আছে আৰু এই সুযোগতে টিকটৰ দাম বঢ়াই অলপমান বেছিকৈ উপাৰ্জন কৰিব পৰা যাব। কিন্তু এইটোক টিকটৰ মূল্য বৃদ্ধি কৰা বুলি কোৱা নহয়, এইটোক কোৱা হয় জুবিনদাৰ সাধাৰণ অনুৰাগীৰ অনুভৱক অপব্যৱহাৰ কৰা বুলিহে কোৱা হয়। অসমবাসীয়ে কেৱল ৰৈ ৰৈ বিনালে চিনেমাখন চিনেমা হিচাপে চাবলৈ নাযায়, একমাত্ৰ জুবিন দাক অকমান সময়ৰ বাবে অনুভৱ কৰিবলৈহে এই চিনেমাখন চাবলৈ যাব। কিন্তু চিনেমা হলৰ লোকে এই অনুভৱক টকা হিচাপে ভাঙি পেলাইছে। জুবিন দাই নিজৰ জীৱনটো অসমবাসীৰ বাবে দি গুচি গ'ল, কিন্তু মৃত্যু হোৱাৰ পৰা আজিৰ দিনটোলৈকে বহু লোকে জুবিন দাৰ নামটো কেৱল নিজৰ স্বাৰ্থৰ বাবেহে ব্যৱহাৰ কৰি আছে। এইটো কেৱল মূল্য বৃদ্ধি কৰাই নহয়, এইটো হৈছে জুবিন দাৰ প্ৰত্যেকগৰাকী অনুৰাগীৰ অনুভৱক মূল্য বৃদ্ধি কৰা। যিকোনো এটা ব্যৱসায়ত যিকোনো এজন ব্যৱসায়ে নিজৰ ঘাটি বাজেট হোৱাকৈ কেতিয়াও বস্তু নেবেচে, কিন্তু এজন মহান ব্যক্তিৰ নামত অধিক মুনাফাৰ বাবে বেছি দামত যেতিয়া বস্তু বিক্ৰী কৰা হয়, তেতিয়া এটা কথা সদায় মনত ৰাখিব, লোভেই পাপ, পাপেই মৃত্যু। ভিডিঅ'টোৰ শেষত মই এটাই কম, অসমবাসীয়ে জুবিন দাক বহু সন্মান দিছে, কিন্তু বহু চিনেমা হলৰ লোকে সেই সন্মানক নিজৰ ব্যৱসায় হিচাপে ভাঙি পেলাইছে। তো পুনৰ লগ পোৱাৰ আশাৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলো। যদি ভিডিঅ'টো অকণমান ইম্পৰ্টেণ্ট বুলি ভাবিলা তেন্তে লাইক, কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেতিয়ালৈকে জয় অসম, জয় জুবিন দা।